নমস্কাৰ বন্ধুসকল, আজি এটা মই বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত মই দুটা শব্দ ব্যৱহাৰ কৰিম, গতিকে আপোনালোকে ভুল নধৰে যেন। ভিডিঅ'টোত আপোনালোক আৰু তোমালোক দুয়োটা শব্দ ব্যৱহাৰ কৰিম, কাৰণ মই ডাঙৰ কাৰণেও বনাইছোঁ, সৰু কাৰণেও বনাইছোঁ আৰু মোৰ বন্ধুসকলৰ কাৰণেও বনাইছোঁ। ডেন্স এনেকুৱা এটা বস্তু যে সকলো মনতে ডেন্স শিকিবলৈ ইচ্ছা থাকে, গায়ক হ'বলৈ ইচ্ছা থাকে। আপোনালোকে ডেন্স যদি শিকিবলৈ ইচ্ছা কৰিছে তেনেহ'লে আজিৰ পৰা কোনো চিন্তা নকৰিব। ডেন্স ঘৰতে কেনেকৈ শিকিব পাৰি আপোনালোকক মই ষ্টেপ বাই ষ্টেপ কৈ যাম। গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাক ফ'ল' কৰিব। ফ'ল' কৰি যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু টিলিঙাটো বজাই দিব। আৰু মোৰ ভিডিঅ'ৰ আজি এই ভিডিঅ'টোত মই ঘৰতে কেনেকৈ ডেন্স শিকিব পাৰি সেইটো আপোনালোকক জনাব বিচাৰিছোঁ। যিয়ে নহওক, ঘৰতে কেনেকৈ ডেন্স ষ্টাৰ্ট কৰিব পাৰি, শিকিব পাৰি। ঘৰতে ডেন্স শিকিবৰ কাৰণে প্ৰথম ষ্টেপ কি? প্ৰথম ষ্টেপটো হ'ল যে আধা ঘণ্টা, মিনিমাম আধা ঘণ্টা হ'লেও প্ৰেক্টিছ কৰিব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল আধা ঘণ্টাৰ ওপৰত যিমান পাৰে সিমানে প্ৰেক্টিছ কৰিব লাগিব। তেতিয়া যিমান বেছি পাৰে সিমানে তাৰমানে ডেন্সটো। প্ৰথম ষ্টেপ হ'ল এইখন ডেন্স প্ৰেক্টিছ কৰক, জাষ্ট প্ৰেক্টিছ কৰক। এনেকৈ 1 2 3 এনেকৈ প্ৰেক্টিছ কৰক। এইখন দেখিছোঁ ভৰি, এই দুখন হ'ল আপোনাৰ ফুট অৰ্থাৎ ভৰি। 1 2 1 2 1 2 3 4 প্ৰেক্টিছ কৰক। 1 2 1 2 1 2। আপোনালোকক হাতত এইকাৰণে দেখাই দিছোঁ যে ডেন্সটো কেনেকৈ আৰম্ভ কৰিব, ভৰিৰ পৰা কেনেকৈ আৰম্ভ কৰিব। এই দুখন হ'ল আপোনালোকৰ ভৰি, আপোনালোকে নিশ্চয় দেখিব পাইছে চাগে। এই দুখন আপোনালোকৰ ভৰি। গতিকে 1 2 1 2 1 2 3 4 এই এটা ষ্টেপ। ডেন্স যিবিলাকে ডেন্স নাজানে সেইবিলাককহে মই কৈ আছোঁ। জানাটোতো টেনশ্যনে নাই, জনাবিলাকে জানেই। যিবিলাকে ডেন্স ঘৰতে শিকিব আৰম্ভ কৰিব তেখেতসকলক আৰু তেওঁলোকক কৈছোঁ। গতিকে এইটো এটা ষ্টেপ। আৰু এটা ষ্টেপ 1 2 1 2 1 2। এই দুটা হ'ল ষ্টেপ। আৰু এটা ষ্টেপ 1 2 1 2 1 2 1 2। এই হ'ল তিনিটা ষ্টেপ। গতিকে এই তিনিটা ষ্টেপ মই আপোনালোকক ক'লোঁ। গতিকে আপোনালোকে চাই এই তিনিটা ষ্টেপ প্ৰথমতে আপোনালোকে একদম প্ৰপাৰলি এক্সাৰচাইজ কৰক, প্ৰপাৰলি প্ৰেক্টিছ কৰক। তাৰপিছত আপুনি প্ৰথমতে যিখিনি জেগাত আপুনি হেৰি কৰিব, ষ্টাৰ্ট কৰিব যে মই এইখিনি জেগাত প্ৰেক্টিছ কৰিম, সেইখিনি জেগাত আপুনি নিশ্চয় তাৰমানে কোনো বাধা জানো কোনো একো বস্তু বাধা দিব নোৱাৰে। আপুনি আধা ঘণ্টা কৰক, ডেইলি আধা ঘণ্টা কৰক। যদি আপোনাৰ কোনো টাইম নাই তেতিয়াহ'লে আপুনি আধা ঘণ্টা কৰক, টেনশ্যন নাই। আপুনি টেনশ্যন নহওক, কোনো মাইণ্ড বেলেগত নহয়। ডেন্স যদি আপুনি এইটো ভাবি লয় যে মই ডেন্স শিকিমে, মই ডেন্স কিবা এটা শিকিম আৰু, বুজি পাইছেনে, ডেন্সৰ কিবা এটা হ'লেও মই শিকিমেই, তেতিয়াহ'লে আপুনি সেইখিনি টাইম কোনো ছ'চিয়েল মিডিয়াই হওক, কোনো ফোন যোগেই হওক, কোনো এইবিলাক তাৰমানে ওপৰত ষ্টপ। মাত্ৰ এটাই বস্তু লক্ষ্য ৰাখিব যে মই এতিয়া বৰ্তমান ডেন্সৰ ক্লাছত আছোঁ বুলি ভাবিব। আপুনি ক্লাছ বুলি ভাবি ল'ব। আপোনাৰ নিজেই শিকিছে কিন্তু আপুনি ক্লাছ বুলি ভাবিব আপুনি। তাৰপিছত আপুনি প্ৰথমতেই দুই এটা প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিয়ক। লাহে লাহে প্ৰেক্টিছ কৰি 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 আপুনি ইউটিউবতে চাই লওক। আৰু মই তেনেকুৱা ভিডিঅ' বৰ্তমান দিয়া নাই, মই আপোনালোকক দি আছোঁ। সেনেকুৱা ভিডিঅ' কেনেকৈ শিকিব লাগে, কিছুমান ষ্টেপ আছে আপোনালোকক মই নিশ্চয় দিম। মই আপোনালোকৰ সেই ষ্টেপ ফ'ল' কৰি হওক বা মোৰ পৰাই নহওক আৰু বেলেগৰ পৰাই হওক, ফ'ল' কৰি কিনে আপোনালোকে ডেন্স ষ্টেপবোৰ কেনেকৈ সংগ্ৰহ কৰি কিনে ঘৰতে ডেন্স শিকিব পাৰি আপোনালোকে নিশ্চয় জানিব। তাৰ আগতে এটা কথা কৈ দিওঁ আপোনালোকক যে প্ৰপাৰলি যদি ডেন্স
ডেন্স যদি প্ৰপাৰলি যদি শিকিব বিচাৰিছে তেনেহ'লে আপোনালোকে নিশ্চয় ডেন্স পাৰিবই। মেইন কথা হ'ল আমি ডেন্সটো কেনেকৈ আৰম্ভ কৰিম। প্ৰথমতেই আপুনি ৰুটিন বনাই লওক, কোন টাইমত কোন কি কেনেকৈ কি বস্তুটো পূৰা প্ৰপাৰলি আপুনি বনাই লওক। তাৰপিছত ষ্টাৰ্ট কৰক যে আপুনি ধৰক ৰাতিপুৱা টাইম পাব বা ৰাতি টাইম পাব, সেইখিনিত আপুনি ডেন্সটো কেনেকৈ আৰম্ভ কৰিব সেইটো আপুনি মাইণ্ডেটত পূৰাই বহাই লওক। আৰু ডেন্স এনেকুৱা চাওক, ভিডিঅ'বিলাক চাওক, ডেন্সৰ ভিডিঅ' চাওক, ডেন্সৰ গানবিলাক চাওক, তেতিয়াহ'লে আপোনাৰ মাইণ্ডত এনেকুৱা হৈ যাব যে মই ডেন্স